হাই হেল্ল' গাইছ, মোৰ অসমত আহিছে। আপুনি চাই আছে সঞ্জু 99 ব্লগ আৰু ভিডিঅ'টো স্ক্ৰীন কৰা চাই থকা গাইছ। আজি বৰ্তমান মই হাবুঙলৈ যাম। আপোনাৰ ভিডিঅ'বিলাক চাই যাব। হাবুঙত কি কেনে পাৰোঁ দেখাবলৈ চেষ্টা কৰিম গাইছ। আজি ভিডিঅ'ত ধামাকা হ'বলৈ গৈ আছে গাইছ। হাবুঙলৈ ওলাই ল'লো। হাবুঙত কি কেনেকৈ দেখোঁ আপোনাক মই দেখাবলৈ চেষ্টা কৰিম গাইছ। আৰু গাইছ মোক কেনেকুৱা লাগিছে চাওক, কেনেকুৱা লাগিছে ওলাই ল'লো গাইছ। হাবুঙৰ ভিতৰত সোমাই গ'লোঁ গাইছ আৰু মোৰ দাদা কেইজনমান আহিছে বাসুতৰ পৰা আৰু আপোনাক মই চিনাকি কৰি দিব বিচাৰিছোঁ। বলক চিনাকি কৰি দিওঁ আৰু গাইছ বলক চিনাকি কৰি দিওঁ। আপোনালোক ক'ৰ পৰা আহিছে বাৰু? বাসুদৰ। ইয়াত কিবা মনৰ কামনা লৈ আহিছে নেকি? ইয়াত আহি কেনেকুৱা লাগে? ভালে লাগিছে ন? মোৰ ফেমিলি মেম্বাৰখন কিবা এটা কৰি দিয়ক চেনেলটোৰ বিষয়ে। মোৰ চেনেলটোৰ নাম আছে সঞ্জীৱ 99 ব্লগ। আৰু আগলৈকে লেলা আহি থাকিব ন? এতিয়া আপোনাৰ দাদাহঁতৰ কথা শুনি পাইছে আৰু আগলৈকে লেলা আহি থাকিব। হাবুঙখন আছে এক ট্ৰেডিশ্যনেল জেগা আৰু ৰাতিপুৱা ভাত পানী খাই অহা নাই, কিবা এটা হোটেলত খাই লওঁ পৰঠা চৰঠা আৰু পৰঠা খাই মেলি আপোনাক মই এটা চিনেমেটিক শ্বট এটা দেখাম। আপোনালোকে চিনেমেটিক শ্বটটো চাই লওক গাইছ। আৰু গাইছ মোক সেই জোতাযোৰ টমটমখনতে থ'বগৈ লৈছোঁ গাইছ আৰু ৰিজাৰ্ভ এটা লৈছিলোঁ আৰু গাইছ মোক পৰহিলৈ আহিম। তেতিয়া ধামাকা ভিডিঅ' পাব গাইছ, চাই থাকিব। পৰঠা খাবলৈ গাইছ, যদি পৰঠা আছে পৰঠা খাম। এই গাইছ বলক কি পাম, কি পাম মানে আৰু পৰঠাখনকে দিওঁ গাইছ। এতিয়া বৰ্তমান পৰঠাখন খাই লওঁ, ৰাতিপুৱা একো খাই অহা নাই, খাই লওঁ। এতিয়া বহি ল'লোঁ বৰ্তমান। তুমি ক'ৰ পৰা আহিছা? 9 ইমান দূৰৰ পৰা আহিছা বাৰু? এতিয়া ঘৰত আহিছা হয় নেকি? হ'ব গাইছ, মই পৰঠা চৰঠা খাই মেলি আপোনাক মই কি কেনে পাৰোঁ দেখাবলৈ চেষ্টা কৰিম গাইছ। আৰু মোৰ বহুত ভিডিঅ'বিলাক চাই যাব আগলৈকে আৰু গাইছ ধামাকা হ'বলৈ গৈ আছে। পৰঠা পাই গ'লে এয়া পৰঠা হয়, এয়া আলু ভাজি হয়, এয়া মটৰ হয় গাইছ। এতিয়া পৰঠা খাই মেলি আপোনাক মই হাবুঙৰ ভিডিঅ'বিলাক দেখাই আছোঁ গাইছ। এতিয়া পৰঠা চৰঠা খাই ল'লোঁ আৰু দাদাজনৰ লগত মানে অলপ পেং ভিডিঅ' কৰোঁ। নাই দাদা এনেকৈ দিয়া যদি ল'ম বুলি কৈছে আৰু গাইছ তেওঁ পেং অকণ পইচা চোৱা অলপ পইচা লওক। দাদাজনক মানে হাবুঙৰ বিষয়ে অলপ কথা সুধিম, আপোনালোকে চাই থাকক। দাদা হাবুঙখন কোন চনত স্থাপিত হৈছিলে? 1983 চন। এয়া শুনিব পাইছে 1983 চনত। আৰু মানে হাবুঙখন মানে এতিয়া প্ৰায় কেইবছৰমান হৈ গ'ল? 22 পৰাহে অলপ হেৰি হৈছে। 22 পৰা ন? আৰু তাৰপৰা এতিয়া ক'ব গ'লে মানে হাবুঙখনলৈ ধেৰ মানুহ আহে, মানে আহোমসকলে কিবা ইয়াত জড়িত আছে এনেকৈ কি জড়িত আছে আৰু? বহুতো মানে মৰম চেনেহ মানে ছাপোৰ্ট মানে লেয়াৰ লগত জড়িত হৈ আছে গাইছ। আৰু গাইছ ইমানখিনি সুধিলোঁ আৰু আগত যদি বেলেগক পাওঁ আপোনাৰ বেলেগ বস্তু এটা দেখিলোঁ আপোনাৰ মই দেখাই চাওঁ। এইটো বান্ধৱ মা বাজম দে এই বান্ধৱ ছোৱালী কেইজনী চালে? এই ছোৱালী কেইজনী চালে?
আরে বান্দৰটোৱে কি ধুনীয়া খোজে বেলেগ আচৰিত বস্তু এইফালে আমাৰ ককা আছে দেখিব পাইছে ককা গৈ আছে হাবুঙত খানা খাবলৈ গৈছে নেকি ককা খানা খাব গৈছে নেকি আপুনি এয়া খানা খাব গৈছে ককা চাওক আপুনি ক'ৰ পৰা আহিছে এপাক হে এয়া দেখিব পাইছে মানে মই ইমান ভালকৈ নুশুনো ক'লৈ যা বলক আগত কি কেনেকৈ পৰা আপোনাৰ মই ৰখাবলৈ চেষ্টা কৰি গাইছোঁ আমাৰ নবৌ লেভেলটো চাওক না কি কেনেকুৱা লেভেল দিছে বে এইটো লেভেলত যে কমে আমাৰ দাদা যে 4বাৰমান চকুটি মাৰি আনি পলাই আনিছিলে হ'বলা দেই মা কচম বিদ্যা শপত বে আপোনাক মই আগত ৰখাম বলক চাব কিমান মানুহ আছে মানে এই হাঁহ কুকুৰা খোৱা মানে এইফালে কিমান মানুহ আছে তাত খানা খোৱা এইফালে মানুহ আছে আৰু গাইছ এতিয়া মই ডেছলাৰ কেমেৰাত ফটো মাৰিম গাইছ আপোনাক মই দেখুৱাম আপোনালোকে অকল চাই যাব ভিতৰতে স্কিন কৰাই গাইছ আৰু এইফালে চাওক গোটেই চবে টমটম আৰু আন গাড়ী লৈ আহিছে অটো লৈ আহিছে গাইছ চাওক আৰু গাইছ আমাৰ অলপ আগত আছে বাৰু এই গাইছ এতিয়া বৰ্তমান মই এটা খাবলৈ আপোনাৰ খাই নেকি এইটো গাইছ চাহ গাড়ীটো খাওঁ আৰু গাইছ এতিয়া বৰ্তমান পঢ়ি ল'ম গাইছ গাইছ ভণ্টি আহা পাহি আহা বোলা লোৱা দেই আৰু লাগিলে সুধিবা দেই গাইছ এয়া দেখিব পাইছে মজা দেই 10 টকা গাইছ এই দোকানী হয় গাইছ এইফালে আমাৰ দাদা আহি আছে এইফালে আমাৰ ভিনী বাইদেউ আছে এইফালে আমাৰ খলালীজনী আছে গাইছ এইফালে আমাৰ নবৌ আৰু আমাৰ ভণ্টি আছে খুৰাজীয়েক আপোনাৰ চাওক আমাৰ খুৰা খুৰীদেউৱে গোটেই মাংস বনাইছে আৰু গাইছ এতিয়া এয়া খাই মেলি ঘৰত যাম এয়া চাওক দেই এয়া মাংস হয় এইটো খুৰা হয় এইজনী খুৰী হয় চাওক এয়া মাংস বনাই আছে গাইছ এয়া খাই মেলি ঘৰত যাম আৰু গাইছ আপোনালোকে যদি খায় যদি আহক মোৰ লগত আৰু গাইছ আপোনালোকে যদি আপোনালোকৰ মন আছে আৰু মানে মই আপোনালোকৰ মই ৰাস্তাবিলাক দেখুৱাই আহিছোঁ ন আপোনালোকে ৰাস্তাবিলাক চাই যাব আৰু গাইছ এইখন হাবুং হয় এইফালৰ পৰা দেখি আছে এইটো হৈছে গাইছ গাইছ আমাৰ এটা কিবা লোকেল কুকুৰা নহয় হাঁহ আছে আৰু গাইছ এটা গাই মাংস খৰিকা দি আছে গাইছ এইখিনি গোটেইখিনি খাম বে এতিয়া গাইছ দেখিব পাইছে লেয়াত হাঁহ আছে লেয়াত গোটেই ব্ৰইলাৰ গাহৰি গোটেই হেৰি আছে খৰিকা দি থোৱা আছে গাইছ এয়া আমাৰ খুৰাই দিছে এয়া চাওক চেহেৰাটো খুৱাই দিছে আৰু গাইছ এইফালে খৰিকাত গোটেই কমিও আছে চাওক এজন না মই এজন খাই দেখা এজন খাই কচম বে বান্দৰটোৱে তামাম জপি আছে আপোনাৰ চাওক দিয়ে কেনেকৈ জপি আছে বান্দৰটোৱে বান্দৰটো পৰি গ'ল চাওক বান্দৰটো পৰি গ'ল চাওক গাইছ বান্দৰটো পৰি গ'ল নাই দেখা আপোনাৰ ন এনেকৈ জপি আছে দেই আৰু মোৰ ঘৰৰ ভিতৰবিলাক আপোনালোকে চাই যাব দেই এতিয়া আপোনাৰ ভিতৰত সোমাই গৈছে এখন গোটেই ফেমিলিখন লৈ আহিছোঁ গাইছ এখন লৈ আহিছোঁ গাইছ গোটেই কিনাত মানে দোকান বজাৰ আছে গাইছ এয়া দেখিব পাইছে আৰু গাইছ এইদিকে হাবুঙলৈ যায় এইখন প্ৰথম গেটখন হয় আৰু গাইছ ছেকেণ্ড গেটখন এইখন হয় দ্বিতীয় ৰাজধানী বুলি কয় নেকি গেটখন ইমান মই ভালকৈ বুজি নাপাওঁ গাইছ এইখন চাওক গাইছ গোটেই ফেমিলিখন আহিছোঁ দেই চবেই যোৱা পাতি গৈছে গাইছ মোৰ কাৰণে এজনী ছোৱালী নাই গাইছ ব'লক আগত কি কাৰণে পাৰোঁ দেখাবলৈ চেষ্টা আৰু গাইছ এইদিকে চাওক কি পৰিয়াল ৰাস্তা বে এইফালে গাড়ী মটৰ এইফালে শিল এইফালে আমাৰ বাইদেউ আছে এইফালে আমাৰ নবৌ আছে এইফালে আমাৰ ভিনী আছে এইটো ভিনী চাওক গাইছ এতিয়া চাওক আৰু গাইছ এইডোখৰ চাওক মোৰ মতে বান্দৰটো অৰ্থনীতি দেখুৱাইছিলে এই বান্দৰটো আছিলে নেকি চাওক অথনি মই বান্দৰটো যে আপোনালোকক যে গাইছ গাড়ী পাৰ্কিং হয় গাইছ আৰু এইফালে ষ্টপ পাৰ্কিং বুলি আছে গাইছ আৰু গাইছ ব'লক এইখন দেখিছে বান্দৰবাসী নেকি গাইছ মই ভালকৈ নাজানো এইটো কিন্তু ডাইনাছাৰ হয় গাইছ আৰু গাইছ এইফালেও দুটা আছে একেই হয় এই দুটাৰ লগত আৰু গাইছ আৰু মই ভাল ভিডিঅ' মানে কণ্টেণ্ট মই এইবিলাক চেষ্টা কৰিম গাইছ আৰু আপোনাৰ ভিতৰলৈ চাই যাওক আৰু গাইছ কি ধুনীয়া ৰং কৰিছে চাওকচোন কালাৰ বা দেখিয়ে ভাল লাগিছে গাইছ আৰু গাইছ পিকনিক খোৱা প্লেচটো ইফালে আছে মোৰ পাছফালে আছে গাইছ চাওক মোৰ পাছফালে আছে পিকনিক খোৱা প্লেচটো আৰু গাইছ চাওক কি বঢ়িয়া হয়
এইফালে চাব দেই, এইফালেও আছে 3টা নে এইফালে 2টা আছে, প্ৰায় 2টা আছে আৰু এইফালে পানীৰ দাম আছে। তাত মানে আহিয়ে মানে কিবা এটা ভাল লাগিছে গাইছ। আৰু আপোনালোকে আহিব ইয়াৰ মজাটো লৈ চাব কেনেকুৱা কি হয় গাইছ। মজাটো লৈ মানে আপুনি নিজে অনুভৱ কৰিব কি কেনেকৈ হয় গাইছ। ব'লক আৰু কি আৰু গাইছ এইজনে দাদা হয় এইটো, আৰু এইটো খুৰা হয় চাওক কেনেকৈ পৰি আছে চাওক গাইছ, কেনেকৈ চাওক গাইছ কেনেকৈ পৰি আছে চাওক, গোটেই পাটবাং মেলা নিচিনা পৰি আছে চাওক, গোটেই পাটবাং মেলা নিচিনা পৰি আছে। আৰু এইজনে নবহ গাইছ। আৰু আমাৰ দাদাহঁতে চাব দেই, ইমান ৰ'দতো পৰি কাম কৰি আছে। এয়া চাওক ইমান ৰ'দত পৰি কাম কৰি আছে। দাদাহঁতক কিবা এটা শুনো, দাদাহঁত কি কাম কৰি আছে? টাইলছৰ কাম কৰি আছে নেকি? এতিয়া আপোনাৰ ঘৰ ধুবুৰী? আপোনাৰ নামটো? ৰবিকুল আলি। তাৰমানে এইটো এনেই কিটান মানে নিৰ্মাণ হ'ব, কিটান নিৰ্মাণ হ'ব এইটো? 1 মাহ 10-15 দিনমান লাগিব ন? এই আমাৰ দাদাহঁতে এইটো কথাই কৈছে। আৰু গাইছ এতিয়া আমাৰ হাবুঙত মানে এইবিলাকে চলি আছে গাইছ। এতিয়া আমাৰ হাবুঙত চাওক এইফালে কি ধুনীয়া, আৰু এইফালে চাওক কি ধুনীয়া প্লেচ আছে। এতিয়া ভাত পানী খাই মেলি অকণমান মানে ওলাই আহিছোঁ, এতিয়া ঘৰত যাম। আৰু গাইছ ৰন্ধন ওলাইছোঁ মানে অকণমান দেৰি হ'ব ঘৰত গৈ, মানে আজি মানে ভিডিঅ'টো মানে হাবুঙতে সমাপ্ত কৰি দিছোঁ। আপোনালোকে যদি ভাল পাইছে ন, তেওঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব গাইছ। যাম ব'লক গাইছ।